हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आटारे बनवा लालमोहনৰ रेसिपি এটা शेयर কৰিব ওলাইছো। যেহেতু আটা সকলোৰে ঘৰত থাকে, যদি আজি ৰেচিপিটো চাই ভাল পায় ভিডিওটোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব। এতিয়া আহক আমি দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। প্ৰথমতে মই গেছটো অন কৰি কেৰাহী এখন পাতি দিছো আৰু কেৰাহীখন গৰম হোৱাত ইয়াত মই দি দিলো অলপ ৰিফাইন তেল। আপোনালোকে ঘিউ দিব পাৰে। ইয়াত মই এক বাটি আটা ব্যৱহাৰ কৰিছো, যেটো আমি ৰুটি বনাবৰ কাৰণে এটা ৰঙা ব্যৱহাৰ কৰো, এয়াই ব্যৱহাৰ কৰিছো। এতিয়া এই আটাখিনি অলপ সময়ৰ কাৰণে ভাজি লম। গেছটো মিডিয়াম কৰি ৰাখিছো। এইখিনি একেবাৰে ৰঙচুৱা কৰিব নালাগে, অকমান কালাৰটো চেঞ্জ হ'লে হৈ যায়। আটাখিনি এনেদৰে ভাজি থাকিবলৈ 4 বা 5 মিনিটস মান লাগে, বহুত বেছি সময় নালাগে। আৰু ইয়া চাওক আটাখিনি অলপ কালাৰটো হলনি হৈছে। এতিয়া প্লেট এখনত নমাই লম। এইখিনি সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। ইয়া মোৰ আটাখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল। দি দিলো বেকিং পাউডাৰ আৰু আধা বাটি মিল্ক পাউডাৰ দি দিলো। বেকিং পাউডাৰ অলপ দিছো, তেতিয়া লালমোহনকেইটা কোমল হয়, বহুত বেছি দিব নালাগে। এতিয়া অলপ অলপকৈ পানী দি কোমলকৈ এটা ডো ৰেডি কৰিব লাগিব। ৰুটি বনাবলৈ আমি যিদৰে আটাখিনি মুঠি লওঁ তাতকৈ অলপ কোমল হ'ব লাগিব। আটা লালমোহনৰ কাৰণে আটাখিনি ভালদৰে মুঠি লোৱাটো খুবেই দৰকাৰী। যিমান পাৰে কোমলকৈ মুঠিব লাগে। বহুত বেছি টান হ'লে লালমোহন বল বিলাকো টান হৈ যাব, তেতিয়া তেলত দিয়াৰ লগালগ ফাটি যায়। কোমলকৈ ডো এটা তৈয়াৰ কৰি ললো। এতিয়া অলপ হাতেৰে ছিঙি লৈছো। বল এনেদৰে বনাই চাও। এতিয়া চাওক বল এটা ৰেডি হৈ গৈছে। বাকীখিনিও এনেদৰে বনাই লম। এতিয়া এইখিনি হৈ গ'ল, গোটেইখিনি বনোৱা হৈ গ'ল। এইপিনে এতিয়া চুগাৰ চিৰাপটো বনাই লওঁ। দি দিলোঁ আধা বাটি চেনি আৰু অলপ পৰিমাণ পানী দি দিছোঁ আৰু ইলাইচি দুটা দি দিলোঁ। গেছটো মিডিয়াম কৰি এইপিনে কেৰাহীত দি দিলোঁ তেল। মিডিয়াম কৰি গৰম কৰি লৈছোঁ তেল। এয়া এটা দি দিছোঁ প্ৰথমতে। মই এটাই দিছোঁ, দি চাইছোঁ ফাটিছে নেকি। এইটো ঠিকেই আছে। এতিয়া বাকীখিনিও বল দি দিছোঁ। এতিয়া লৰাই আছোঁ, নহ'লে ৰংটো সলনি হৈ যাব পাৰে। এনে গেছটো ল' কৰি এনেকৈ এইখিনি ভাজি যাম ৰঙচুৱা হোৱালৈকে। এয়া লালমোহনৰ বলখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া প্লেট এখনত উঠাই ল'ম। গেছটো ল' কৰি এতিয়া এইখিনি 3 বা 4 মিনিটছৰ কাৰণে এনেদৰে উতলিব দিম। এইটো এতিয়া 1 ঘণ্টাৰ কাৰণে ৰাখি দিম। এতিয়া 1 ঘণ্টাৰ পিছতে চাওঁ, এয়া মই ভাঙি দেখুৱাইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। মোৰ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ বাই বাই।